স্বাগতম জনাইছোঁ আকৌ এটি নতুন ভিডিঅ'লৈ। বহুত দিনত ভিডিঅ' দিয়াই নাছিলোঁ, পিছত ভিডিঅ' দিছোঁ, আপোনালোকে চাইছে, বহুতে মৰম দিছে, বহুত বেছি ভালো লাগিছে। তো আজি ভাবিলোঁ লং ভিডিঅ'ই এটা বনাওঁ। আজি অষ্টমী দুৰ্গা পূজাৰ, পূজাত যোৱাও নাই, আজি যাওঁ, এনেকৈ ভাবিলোঁ এটা ব্লগেই বনাওঁ। তো আপোনালোকে চাই থাকিব, আমি ওলাই মেলি আপোনালোকক লগ পাই আছোঁ। এয়া ফাইনেলি ওলোৱা হৈ গ'ল। তো এতিয়া ডাইৰেক্ট আমি পূজাতে যাওঁ আৰু ভাবিলোঁ আৰু ওলাই মেলি অকণমান দেখাই দিওঁ আপোনালোককো। ওলাইছোঁ আৰু চিম্পুলকৈ ওলালোঁ, ইমান আৰু ষ্টাইল বুলি কিনো কওঁ, লিপষ্টিক আৰু আইলাইনাৰটো থাকেই ছোৱালী বা মাইকী মানুহৰ। তো ব'লক, এয়া পূজা আহি পালোঁ। ফাইনেলি পূজাত সেৱা চেৱা কৰি ল'লোঁ, ফুট চুট লৈ পেলাই। এয়া পেণ্ডেলটো অকণমান দেখাই দিছোঁ, কি ধুনীয়া লাগিছে ন, ইমান মৰম লগা হৈছে পূজাস্থলীখন, মানে চায়ে ভাল লাগে আৰু ইমান সুন্দৰ পৰিৱেশ এটা। তাৰপিছত এয়া খিচিৰি খাবৰ কাৰণে আহিলোঁ আমি, পূজাৰ খিচিৰি মেইন। খাই মেলি অকণমান কিবা কিবি বস্তু ল'লোঁ, লৈ মেলি আৰু কিনো কৰিম, ঘৰতে যাওঁ। এয়া আহি আছোঁ। পূজা চাই আমি আহিলোঁ, আহি মানে ঘৰ পোৱা নাই, পাম আৰু অকণমান আছে। তো এইখিনি আমাৰ খোজকাঢ়ি যাব লাগে, গাড়ীৰ পৰা নামি কেনে, সেয়েহে খোজকাঢ়ি গৈ আছোঁ। এয়া আমাৰ মন্দিৰ, ৰাইজৰ মন্দিৰ হয় এইটো, এনেকৈ খোজকাঢ়ি আহিব লাগে। তো ঘৰত যাই লগ পাই আছোঁ আপোনালোকক আকৌ। দুপৰীয়া পূজা চাই আহিছোঁ, আপোনালোকে গমেই পায়। আৰু এতিয়া গধূলি ওলালোঁ, এতিয়া পূজাত যাওঁ। আমাৰ ইয়াতে মানে 3-4খনমান হয় পূজা, ওচৰতে, বেছি দূৰত নহয়। তো এতিয়া ওলাই মেলি যাওঁ আৰু, তো গৈ লগ পাই আছোঁ আপোনালোকক। এয়া পূজাত সেৱা চেৱা লৈ পেলাই আমি অকণমান খোৱাৰ কাৰণে ৰেষ্টুৰেণ্টত বহিলোঁ। গোটেইবিলাকে ভাবিলোঁ ৰুটি আৰু ড্ৰাই ফ্ৰাই খাওঁ। এয়া এইটো চাওকচোন, কি ধুনীয়া মৰম লগা, এইটো লৈ আহিলোঁ। আৰু কিবা কিবি নেইল পলিচ কিবা কিবি এনেকৈ লৈ আনিছোঁ। এয়া গধূলি আমি পূজা চাই মেলি ঘৰত আহিলোঁ। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পায় নিশ্চয় জনাব বুলি আশা থাকিলে কমেণ্টত। আজিৰ ব্লগছটো ইমানখিনি আছিলে, আকৌ লগ পাম অন্য এটি মিনি ব্লগছ বা লং ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।